Pini ladak rongbang ronghang patu atlam along katalong pon along lang kasetong dun kethe kengdi sarfi sarfu riso ezang atling angfar kedo an apan ta pini labangso katalon pon amai along lang setong dun pen alir asan lapen ardi nang kepidun nelihin pen suri ning kangsam akardam nang pozir iklo longri longpat odi ahoy lapen hei apharman pen apran kedam nang atum aphan en sitam nelihin pen alang litum aphan ning sinduk lo lapen kevanji lang arni en sitam longri longpat odi ahoy lapen khei apharman apan chai keklempi anglong serap seto dunbharji lapen ardi pindun ardi kardam pranam sadhabaran right আজি আমাৰ দেশৰ ৭৭তম স্বাধীনতা দিৱস উপলক্ষে আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা আৰু সম্ভাষণ জ্ঞাপন কৰিলোঁ এই পবিত্ৰ ক্ষণত স্বাধীনতা সংগ্ৰামীসকললৈ আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ স্বাধীনতা সংগ্ৰামীসকলৰ অশেষ ত্যাগ আৰু কষ্টৰ বিনিময়ত লাভ কৰা স্বাধীনতাৰ সম্পূৰ্ণ সুফল লাভ কৰিবৰ বাবে আমি সকলোৱে সংকল্পবদ্ধ হওঁ আহক আমাৰ দেশত উপলব্ধ হোৱা সম্পদসমূহৰ সদ্ব্যৱহাৰ কৰি দেশখনৰ উন্নতি আৰু প্ৰগতিৰ পথত আগবঢ়াই লৈ যাওঁ আহক শ্ৰদ্ধেয় ৰাইজ বিশ্বৰ আন দেশৰ লগতে আমাৰ দেশতো কৰোনা ভাইৰাছে ব্যাপক ৰূপত বিয়পি পৰিছে এই ৰোগৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে লকডাউন 1 লকডাউন 2 লকডাউন 3 আৰু বৰ্তমান আনলক 1 2 আনলক 3 অধীনত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি এই ভাইৰাছৰ ব্যাপক প্ৰসাৰ ৰোধৰ ব্যৱস্থা কৰা হৈছে এই ক্ষেত্ৰত চিকিৎসক স্বাস্থ্যকৰ্মী আৰক্ষী সাধাৰণ প্ৰশাসন আৰু ৰাইজ সকলোৱে দিনে নিশাই অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰিছে ইয়াৰে বহুজনে কৰোনাৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু কেইবাজনেও চৰম ত্যাগৰ নিদৰ্শন প্ৰদৰ্শন কৰিছে এই সকলোলৈকে আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনালোঁ কৰোনাৰ বাবে বহিৰাজ্যত আবদ্ধ হৈ থকা লোকসকললৈ পোনপটীয়াকৈ সাহায্যৰ ধন আছাম কেয়াৰ আঁচনিৰ দ্বাৰা প্ৰদান কৰা হৈছে বহিৰাজ্যৰ পৰা ঘূৰি অহা লোকসকলক বিনামূলীয়াকৈ কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে নিজৰ গৃহত কোৱাৰেণ্টাইন হৈ থকাসকলক ২০০০ টকাকৈ ৰেচনৰ প্ৰদান কৰা হৈছে কোভিড ৰোগৰ পৰীক্ষা আৰু চিকিৎসা অত্যন্ত ব্যয়বহুল আমাৰ ৰাজ্যত চৰকাৰে সকলোৰে বাবে এই সুবিধাসমূহ বিনামূলীয়াকৈ প্ৰদান কৰিছে তদুপৰি বহিৰাজ্যৰ পৰা ঘূৰি অহা ব্যক্তিসকলৰ কৰ্মসংস্থানৰ বাবে বিভিন্ন বিভাগে আঁচনি লৈছে এনৰেগাৰ অধীনত উদ্যোগ আৰু কমাৰ্চৰ তেওঁলোকে বিভিন্ন আঁচনিৰ দ্বাৰা এই লোকসকলক আমাৰ ইয়াতে যাতে কৰ্মসংস্থাপন লাভ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা কৰিছে আমাৰ ৰাজ্যৰ উন্নতিৰ বাবে চৰকাৰে বিভিন্ন বিভাগে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে ইয়াৰে কেইটামান উল্লেখযোগ্য আঁচনিৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ এই বছৰ বানৰ সময়ত আমাৰ SDRF আৰু NDRF বাহিনীৰ লোকসকলে ৭১,০০০তকৈ অধিক লোকক উদ্ধাৰ কৰিছে ২০১৯-২০ বৰ্ষত বানত ক্ষতিগ্ৰস্ত হোৱা বিভিন্ন বিভাগৰ ৰাস্তা পদূলি আৰু অন্যান্য ইনফ্ৰাষ্ট্ৰাকচাৰসমূহৰ মেৰামতি তথা বান ধুমুহা আদিত ক্ষতিগ্ৰস্ত লোকসকলৰ খাদ্য সামগ্ৰী তেওঁলোকক ঘৰৰ ক্ষতিৰ বাবে দিয়া ক্ষতিপূৰণ এইবিলাকৰ বাবে ৪৬১ কোটি টকা মুকলি কৰি দিয়া হৈছে কোভিডৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ SDMA ১৪,০০০তকৈ অধিক প্ৰতিৰোধী বন্ধু স্বেচ্ছাসেৱক সেৱা কামত লগাইছে এইসকলে এই বেমাৰৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছে আৰু তাৰ লগতে চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ বিষয়েও তেওঁলোকক জ্ঞাত কৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ১৭৩ লাখ টকা ব্যয়েৰে অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষীৰ জৰিয়তে সমূহীয়া বাহিনী হিচাপে ১,৪৫০ গৰাকী আপদা মিত্ৰ স্বেচ্ছাসেৱকক প্ৰশিক্ষণ প্ৰদান কৰিছে
এই স্বেচ্ছাসেৱকসকলে COVID-19 আৰু বানপানীৰ সময়ত স্বেচ্ছামূলকভাৱে সেৱা আগবঢ়াই আছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা নতুন ভূমি নীতি 2019 যুগুত কৰি উলিওৱা হৈছে। ইয়াৰ দ্বাৰা অসমত খিলঞ্জীয়া লোকসকললৈ ভূমিৰ অধিকাৰ প্ৰদান, ৰাজ্যখনৰ প্ৰধান কৃষিভূমি সংৰক্ষণ তথা সুৰক্ষা, ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহত ভূমিৰ সুৰক্ষা, সত্ৰসমূহৰ অধীনত থকা ভূমিৰ সংৰক্ষণ আদিৰ গুৰুত্ব প্ৰদান কৰা হৈছে। অসম চৰকাৰে 2019-20 বৰ্ষত 33,383টা খিলঞ্জীয়া ভূমিহীন পৰিয়াললৈ চৰকাৰী ভূমি প্ৰদান কৰিছে। তদুপৰি এই বছৰটোত বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানলৈ 1500 বিঘাতকৈ অধিক চৰকাৰী ভূমি আবণ্টন দিয়া হৈছে। NFSA আঁচনিৰ কাৰ্ড নথকা দুখীয়া লোকসকলক প্ৰতিটো পৰিয়ালকে 5 কেজিকৈ চাউল দিয়াৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি তেখেতসকলক দাইল দিয়াৰো ব্যৱস্থা কৰা হৈছে। 2020-21 বৰ্ষত ৰাজ্যখনত COVID-19 বীজাণুৰ প্ৰাদুৰ্ভাৱ পৰিপ্ৰেক্ষিতত লকডাউন হোৱাৰ বাবে জীৱিকা নিৰ্বাহৰ পথ বন্ধ হোৱা লোকসকলৰ বাবে ই যথেষ্ট সহায়ক ৰূপে পৰিগণিত হৈছে। মানৱসৃষ্ট দুৰ্যোগসমূহৰ পৰা বলি হোৱা লোকসকলৰ নিকট আত্মীয়লৈ প্ৰয়োজনীয় সাহায্য আগবঢ়োৱাৰ অৰ্থে 2019-20 বিত্তীয় বৰ্ষত সংশ্লিষ্ট জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণসমূহলৈ 16,11,20,000 টকা মুকলি কৰি দিয়া হৈছে। কৃষকসকলৰ সুবিধাৰ বাবে 2019-20 বৰ্ষত 3,12,600 এখন কিষাণ ক্ৰেডিট কাৰ্ডৰ যোগেৰে 1,500 কোটি টকাতকৈ অধিক টকা মুকলি কৰি দিয়া হৈছে। CNSGAI আঁচনিৰ অধীনত কৃষি বিভাগে কৃষকসকললৈ 9,498খন ট্ৰেক্টৰ বিতৰণ কৰিছে। 2016-17 বৰ্ষৰ পৰা 2019-20 বৰ্ষলৈকে RKVY, DGREI, NFSM আদি বিভিন্ন আঁচনিৰ অধীনত 17,611জন ব্যক্তিলৈ পাৱাৰ টিলাৰ বিতৰণ কৰা হৈছে। 2019-20 বৰ্ষত উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন উন্নয়নমূলক আঁচনিৰ ৰূপায়ণ, বিশ্ববিদ্যালয় তথা মহাবিদ্যালয় অন্যান্য শিক্ষানুষ্ঠানসমূহলৈ আৰ্থিক সাহায্য মঞ্জুৰ কৰাৰ বাবে 73,152 লাখ টকা প্ৰদান কৰা হৈছে। 2019-20 বৰ্ষত জ্ঞান দীপিকা আঁচনিৰ অধীনত ছাত্ৰ ছাত্ৰীসকলৰ মাচুল ৰেহাইৰ বাবে 7,123 লাখ টকা মুকলি কৰি দিয়া হৈছে আৰু ইয়াৰ দ্বাৰা দৰিদ্ৰ সীমাৰেখাৰ তলত থকা 1,89,434 জন ছাত্ৰ ছাত্ৰী উপকৃত হৈছে। হোষ্টেলৰ আৱাসীসকললৈ হোষ্টেলৰ মাচুলৰ ওপৰত ৰাজ সাহায্য হিচাপে 908 লাখ টকা মুকলি কৰি দিয়া হৈছে আৰু ইয়াৰ দ্বাৰা 13,414 জন ছাত্ৰ ছাত্ৰী উপকৃত হৈছে। 67,531 গৰাকী স্নাতকোত্তৰৰ ছাত্ৰ ছাত্ৰীলৈ কিতাপ কিনাৰ বাবদ চৰকাৰে 675 লাখ টকা মুকলি কৰি দিছে। COVID-19 মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত 2020-21 বৰ্ষত ৰাজ্যিক বিশ্ববিদ্যালয় আৰু চৰকাৰী প্ৰাদেশিকৃত মহাবিদ্যালয়সমূহত নামভৰ্তি মাচুল ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অনগ্ৰসৰ আৰু দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ বিনামূলীয়া শিক্ষা প্ৰদান কৰাৰ অৰ্থে চৰকাৰে উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত নামভৰ্তিৰ মাচুল ৰেহাই দিছে। চলিত বৰ্ষত চৰকাৰে সকলো প্ৰাদেশিকৃত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ নামভৰ্তিৰ ক্ষেত্ৰত মাচুল ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছে। APL অথবা BPL দ্বিতীয় অৱস্থা যিয়ে নহওক যিকোনো ছাত্ৰ ছাত্ৰী পিতৃ মাতৃৰ পৰা প্ৰস্পেক্টাছ আৰু নামভৰ্তিৰ প্ৰপত্ৰ খৰচকে ধৰি কোনো ধৰণৰ নামভৰ্তিৰ মাচুল, টিউশ্যন মাচুল বা অন্য কিছু মাচুল আদায় কৰিব নোৱাৰিব। নতুন শিক্ষাবৰ্ষ 2020-ৰ আৰম্ভণিতে প্ৰাক প্ৰাথমিক ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ 41,28,417 গৰাকী শিক্ষাৰ্থীলৈ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হৈছে। তদুপৰি তেওঁলোকৰ ইউনিফৰ্মৰ বাবে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে 600 টকাকৈ বিদ্যালয় পৰিচালনা সমিতিসমূহলৈ মুকলি কৰি দিয়া হৈছে। ইয়াৰ বাবে চৰকাৰে 12,562 লাখ টকা মোকলাই দিছে। চৰকাৰে বঙাইগাঁও, নলবাৰী, লখিমপুৰ, পশ্চিম কাৰ্বি আংলং, বিশ্বনাথ চাৰিআলি, মৰিগাঁও, বাস্কা, কামৰূপ গ্ৰামীণ, ডিমা হাছাও আৰু শিৱসাগৰকে ধৰি 10খন জিলাত চৰকাৰী BEd মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লৈছে। 230টা ICDS প্ৰকল্পৰ অধীনত সমীক্ষা কৰি 29,90,371 গৰাকী শিশু 6 মাহৰ পৰা 6 বছৰৰ ভিতৰত আৰু 5,94,050 গৰাকী গৰ্ভৱতী মহিলা তথা মাতৃক SNPৰ অধীনত বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰা হৈছে। 61,646টা অংগনবাদী কেন্দ্ৰৰ অধীনত এইবিলাক ব্যৱস্থা লোৱা হৈছে আৰু ইয়াৰে
40,412টা অংগনবাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণ কৰা হৈছে। চৰকাৰে সাংবাদিকৰ পৰিয়াল সাহায্য নামৰ এক অন্য কল্যাণকাৰী আঁচনি আৰম্ভ কৰিছে, য'ত কৰ্তব্যৰ সময়ত মৃত্যু ঘটা সাংবাদিকৰ পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে 1.21 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। এনেকুৱা আঁচনিৰ জৰিয়তে 2019-20 বিত্তীয় বৰ্ষত ৰাজ্যখনে 6.15 কোটিৰ বিপৰীতে 6.24 কোটি কৰ্মদিনৰ সৃষ্টি কৰিছে। চলিত বিত্তীয় বৰ্ষত কৰোনা মহামাৰীৰ মাজতো এতিয়ালৈকে 6.50 কোটি টকাৰ অনুমোদিত শ্ৰম বাজেটৰ বিপৰীতে 1.31 কোটি টকাৰ কৰ্মদিন সৃষ্টি কৰা হৈছে। এই আঁচনিসমূহত বিশেষকৈ অন্য ৰাজ্যৰ পৰা ঘূৰি অহা শ্ৰমিকসকলক সুবিধা প্ৰদানৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কোভিড-19 লকডাউনৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা পেকেজৰ অধীনত NSF আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে ভাৰত চৰকাৰে 84.10 কোটি টকা মোকলাই দিছে। 8,51,641 জন হিতাধিকাৰীৰ প্ৰতিগৰাকীলৈকে 1,000 টকাকৈ মুকলি কৰা হ'ব। 2019-20 বৰ্ষত দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ উভয় পৰিয়ালৰ যিসকলে Our chief guest is on his way. हमारे आज के मुख्य अतिथिगण सर हमरेन डिप्टी कमिश्नर सर रहमान के द्वारा निरीक्षण चीफ गेस्ट डिप्टी कमिश्नर सर रहमान pencil to apparent inspection. Second in command, SI Professional Deputy Secretary. Leading the parade, SI Probationer, Hamren Police, DEF, Nayan Moni Dehindia. Second contingent, BSF, 94th Battalion, SI Bhargis. The Sarto B, Board Senate, I request Ma'am Srimati L. Naiding, Assistant Commissioner, Office of the Deputy Commissioner, West Karbi Anglong. She will felicitate to Sarto B, Board Senate with Karbi traditional gamcha. Next.
We have Seng Rongpi, Frankie. Is it there? I read out the names of those who have not received the certificate. I request them to please listen, and then you may collect your certificate from the DC office. Dr. F. Kumar Chauhan, MOIS, Dr. Mukam, BPHC, Sri Nava Basumatari, Lab Tech, Batalanso, BPHC. Sri Shiv Shankar Chakrabarti, Lab Tech, Dr. Mukam, BPAC, Sri Vipul Mitra, NMA Tayadabi, MPAC, and Dr. Jaidhan Singh.